অ' ভাই আজিকালি ইয়ালৈ নাহাই হলি যে? এই ভাই বাদ দিয়া হে, নতুন কবিতা এটা গাই শুনা না। শুনিবি তেন্তে বল শুনাও। আমাৰ নিচিনা চঞ্চল ল'ৰাবোৰৰ যেতিয়াই তেতিয়াই হৃদয় প্ৰেমৰ গীত বাজি উঠে। এই ধৰক কলেজীয়া ছোৱালী দেখিলে, কোনোবা মডেল দেখিলে, আৰু কোনোবা বোলছবি অভিনেত্ৰী দেখিলেতো কথাই নাই, সিহঁতে হৈ পৰে আমাৰ প্ৰেমিকা। আমিবোৰে ৱালপেপাৰত যিকোনো এজনী অভিনেত্ৰীৰ ফটো ৰাখি সেইজনীকে নিজৰ প্ৰেয়সী বুলি আনন্দ লওঁ। কি যে বাজে ভাৱনা। যা হওক, আমিবোৰেতো হৈ পৰোঁ প্ৰেমিক কবি। কেতিয়াবা যদি নিশাক লৈ কবিতা ৰচনা, আকৌ কেতিয়াবা গুঞ্জনক লৈ নতুন কবিতা। এনেকেই চলে আমাৰ অস্থায়ী প্ৰেমৰ জীৱন গাথা। কিন্তু আমাৰ প্ৰেম অস্থায়ী বুলিনো কেনেকৈ কওঁ? সেইদিনা তাইৰ সৈতে দেখা হৈছিল মোৰ কলেজৰ পদূলিত। মই সেই একেই প্ৰেমিক কবি। তাইক দেখিয়ে মুখৰবিহীন গীটাৰখন বাজি উঠিল। মনত পৰিল লিৰিক্স মনত নথকা বলিউডৰ এটি ৰোমান্টিক গীত। গাম জানো, বেসুৰীয়া মানুহ, যা হওক এবাৰ গায়েই দিওঁ। तेरे ख्यालों में बीते ये रातें, दिल मेरा मांगे कही दुआ। तू सामने हो और करूं मैं बातें, लम्हा रहे यूं ठहरा हुआ। पहले तो कभी यूं मुझको ना ऐसा कुछ हुआ। दीवानी लहरों को जैसे साहिल मिला।